জান আৰু মই বজাৰ যাম না জান তুমি যাবা যাবা গাইজ বজাৰৰ পৰা আহিলোঁ দেখাব নোৱাৰিলোঁ জানুও কৈছিলে মোৰ লগত জানু মোক খং কৰি আছে কিবা এইটো আমাৰ জানু খং কৰি আছে দৌৰি আছে মইনা এটা জলকীয়াৰ কিবা এটা বেহৰেদি কি আচাৰ বনাব সেইকাৰণে মই মছলা আনিব গৈছিলোঁ মইনাই জলকীয়া কাটি দিব গ্লভছ পিন্ধি পেলাই মানে জলকীয়া কাটি আছে এয়া মছলাবিলাক মই ভৰাই থলোঁ এয়া বেহৰ জিৰা পাঁচফোৰণ ধনিয়া আৰু ইয়াতে দালচেনি ইটি দিয়ে আৰু এইটো হ'ল মইনা কাটি আছে দেখাই ৰাইচ ফুলৰ আছে মইনা কৰিছে দেখাব পাঁচফোৰণ জিৰা ধনিয়া এইখিনি অকণমান লৰাই লওঁ গৰম কৰি তাৰ বেহৰ দিম শুকান জলকীয়া এইখিনি পাৰি লওঁ ইয়াতে জলকীয়া কেইটাও গৰম কৰি দিছোঁ এইখিনি এতিয়া নমাই থৈ দিওঁ ধুনীয়াকৈ ফুটিছে দেখিছে বেহৰখিনি হৈ গ'ল ফুটিছে এতিয়া এইখন তাতে একেলগে মিঠাতেলো গৰম হ'ব দি দিওঁ মোৰ আচাৰ মইনাই সানি বেলেগ টেমা এটাত থৈ আছে এইখিনি গৰম হৈ গ'ল এতিয়া বন্ধ কৰি দিওঁ গেছটো এইখিনি পিচি লওঁ এইখিনি হৈ গ'ল পিছা এয়া জলকীয়াখিনি দি দিছোঁ অকণমান ঠাণ্ডা হৈছে অলপ মইনা সেই কৰিব লাগিব নেকি অলপ ভাজিব লাগিব ন অলপ গৰম কৰিব লাগিব এয়া মছলাখিনি ঢালি দিলোঁ নিমখ আৰু হালধি দিব আছোঁ এইখিনি অকণমান লৰাই লওঁ জানুৱে খালি মোবাইলটো লাগে মোবাইল নিব আহিছে কান্দি আছে সি জনি চাই জনি ইটাহে হয় নিমখ ৰং গুড়া দি দিলোঁ এতিয়া এইখিনি অকণমান লৰাই দিম তেল কম হৈছে অকণমান তেলো দি দিম গন্ধটো মজা হৈছে মজা কালাৰটো কেনেকুৱা হৈছে নাজানো কিন্তু অৰিজিনেল ধুনীয়া হৈছে কেমেৰাত বা কেনেকুৱা হৈছে সেইখিনি ভালকৈ লৰাই লওঁ মই তাৰপিছত দেখাই আছোঁ ভণ্টি নেমু চেপি আছে অকণমান টেঙা টেঙা হ'বৰ কাৰণে নেমু দি দিব অকণমান সেইখিনি দি হৈ যাব নেকি মই না এয়া ধুনীয়াকৈ ভাজি আছোঁ মই যিহেতু ৰ'দ নাই ঠাণ্ডাৰ দিন এইখিনি ষ্ট'ৰ কৰি কিমান দিন থ'ব পৰা যাব মই না 1 বছৰ ধুনীয়া কৰি খাব পৰা যাব আমাৰ মই আধা নিম আধা মইনাই ৰাখিব মোৰ টিফিন বাবুৰ টিফিনত ইহঁতে খতম হ'ব আৰু লগৰবিলাককো অকণমান খাব টেষ্ট কৰিব দিম নেমুখিনি দিবা হৈছে নেকি মইনা এই কালাৰৰ কাৰণে কাশ্মীৰী ৰেড চিলি দিলোঁ হ'ব নেকি মইনা লৰাই দিওঁ কালাৰ আহিব এয়া নেমু টেঙা
এয়া ভিনেগাৰ দিলোঁ ইমান ধুনীয়া গোন্ধ ওলাইছে গাইছ খাওঁ খাওঁ লাগি গৈছে ৰুটি বনাই খোৱাহে আৰু এয়া কালাৰ চাওক গাইছ কালাৰ অলপ ভিনেগাৰ দিম নেকি মই না অকণমান আৰু ভিনেগাৰ দি দিম এইটো ৰেচিপি আমাৰ ভণ্টিৰ খোৱাহে আৰু এতিয়া নামাব হৈছে না অলপমান মজিব লাগিব বোলে তাইৰ আদেশ দি আছে মই বনাই আছোঁ আমাৰ ভণ্টিয়ে কৈ আছে মজা আৰু খোৱাহে খোৱা ৰুটি খাওক বা গৰম গৰম ভাতৰ লগত নিমখ ভাতৰ লগতো খাব পাৰিব হৈ গ'ল না গোন্ধটো যে গাইছ কি ধুনীয়া আহিছে গাইছ জুইটো নুমাই দিলোঁ ঠাণ্ডা হ'লে বটলত ভৰাই আৰু খোৱাহে খোৱা এইটো ক্ৰেডিট পূৰা যাব ভণ্টিৰ তাত আমাৰ ভণ্টিয়ে মানে অলপ কেমেৰাৰ আগত আহিব লাজ কৰে তাই পিছত কৈ আছে আৰু ঠাণ্ডা হ'লে বটলত ভৰাই থৈ দিম এয়া আমাৰ আচাৰ হৈ গ'ল এয়া আমাৰ জানু ভাত খাই আছে এয়া চুনু বেটা ভাত খাই আছে অজান হাই কৈ দিয়া জানু ভাত খাই আছে আমাৰ নজান অজান তুমি কি কৰি আছা মই তোমাক ভিডিঅ' কৰি আছোঁ হেল্ল' গাইজ বুলি কৈ দিয়া মই ভাত খাই আছোঁ আপোনালোকেও ভাত খাওক অঁ আমাৰ দাদাই ভাত খাই আছে দাদাৰ ফিনিছ হ'ল কৈ দিয়া এতিয়া মোৰ বাৰী